স্বাগতম জনাইছো মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ। বন্ধুসকল, আপোনালোকলৈ লৈ আহিছো সুখবৰ। ভাৰতীয় ৰেলৱে সেৱাই 28 ফেব্ৰুৱাৰীৰ পৰা 1.3 লাখ অনলাইন এপ্লিকেশ্যন আৰম্ভ কৰি দিব। গতিকে বন্ধুসকল, এই সুযোগটো আপোনালোকে নেহেৰুৱাব। গতিকে বন্ধুসকল, মই আপোনালোকক জনাই দিছো এই পোষ্টসমূহৰ ভিতৰত কি পোষ্ট হ'ব। প্ৰথমে আছে নন টেকনিক্যাল পপুলাৰ কেটেগৰী অৰ্থাৎ NTPC। সেইবোৰৰ ভিতৰত থাকিব জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট, ট্ৰেইন ক্লাৰ্ক, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, ট্ৰেফিক এছিষ্টেণ্ট ইত্যাদি। আৰু এইবিলাকৰ অনলাইন ডেট আৰম্ভ হ'ব প্ৰায় 28 ফেব্ৰুৱাৰীৰ পৰা। তাৰপিছত আছে পেৰামেডিকেল ষ্টাফ অৰ্থাৎ পেৰামেডিকেল ষ্টাফৰ ভিতৰত থাকিব ষ্টাফ নাৰ্ছ, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ, ফাৰ্মাচিষ্ট, ECG টেকনিচিয়ান, লেব এছিষ্টেণ্ট, লেব ছুপাৰিনটেণ্ডেণ্ট ইত্যাদি। আৰু এইবিলাকৰ অনলাইন এপ্লিকেশ্যন ডেট আৰম্ভ হ'ব 4 মাৰ্চৰ পৰা। তাৰপিছত আছে মিনিষ্ট্ৰিয়েল এণ্ড আইচলেটেড কেটেগৰিজ আৰু ইয়াৰ ভিতৰত থাকিব ষ্টেন'গ্ৰাফাৰ, চিফ ল এছিষ্টেণ্ট, জুনিয়ৰ ট্ৰেন্সলেটৰ ইত্যাদি। আৰু এইবিলাকৰ অনলাইন আৰম্ভ হ'ব 8 মাৰ্চ 2019 পৰা। তাৰপিছত আছে লেভেল 1 পোষ্ট আৰু লেভেল 1 পোষ্টবিলাকৰ ভিতৰত থাকিব গ্ৰেড 4ৰ পোষ্টবিলাক হেল্প এছিষ্টেণ্ট ইন ভেৰিয়াছ টেকনিকেল ডিপাৰ্টমেণ্ট, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, মেকানিকেল এণ্ড S&T ডিপাৰ্টমেণ্ট এছিষ্টেণ্ট, পইণ্ট মাষ্টাৰ এণ্ড লেভেল 1 পোষ্ট। এইবিলাক হৈছে লেভেল 1 পোষ্ট। বন্ধুসকল, বিভিন্ন পোষ্টৰ পদসমূহ বিভিন্ন ধৰণৰ হ'ব আৰু এইবিলাকৰ সংখ্যা প্ৰায় বেলেগ বেলেগ। অৰ্থাৎ NTPC পেৰামেডিকেল মিনিষ্ট্ৰিয়েল এণ্ড আইচলেটেড কেটেগৰিজৰ পদসমূহ প্ৰায় 30,000টা আছে, আনহাতে লেভেল 1ৰ পোষ্টসমূহ প্ৰায় 1 লাখটা আছে। অৰ্থাৎ লেভেল 1ৰ পোষ্টটো আটাইতকৈ বেছি। তাৰপিছত আছে বন্ধুসকল এজটো হ'ব লাগিব আপোনালোকৰ বিভিন্ন কেটেগৰিজ, বিভিন্ন আপাৰ আৰু লোৱাৰ এজ থাকিব আৰু এইবিলাক আপোনালোকৰ অনলাইনৰ আগত জনাই দিয়া হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিভিন্ন পোষ্টৰ কাৰণে বিভিন্ন ধৰণৰ হ'ব। তাৰপিছত বন্ধুসকল, ফিজটো জেনেৰেল কেটেগৰীৰ কাৰণে হ'ব 500 টকা আৰু এই 500 টকাৰ 400 টকা আপোনালোকে পিছত ৰিটাৰ্ণ হিচাপে পাব। আনহাতে ST, এক্স ছাৰ্ভিচমেন, PWD, ফিমেল, ট্ৰেন্সজেণ্ডাৰ এইবিলাকৰ কাৰণে ফিজ হ'ব 250 টকা আৰু এইবিলাকৰ ৰিটাৰ্ণ হিচাপে আপোনালোকে 250 টকা পিছত পাব। বন্ধুসকল, মই আগতে জনাই দিছোঁ অনলাইন অপেনিং বিভিন্ন পোষ্টৰ কাৰণে বিভিন্ন ডেট দিছে। NTPCৰ কাৰণে দিছে 28 তাৰিখ, পেৰামেডিকেল ষ্টাফৰ কাৰণে দিছে 4 মাৰ্চ, তাৰপিছত মিনিষ্ট্ৰিয়েল এণ্ড আইচলেটেড কেটেগৰিজৰ কাৰণে দিছে 8 মাৰ্চ, তাৰপিছত লেভেল 1 পোষ্টবিলাকৰ কাৰণে দিছে 12 মাৰ্চ তাৰিখ। গতিকে বন্ধুসকল, যদি আপোনালোকে এপ্লাই কৰে অহাকালিৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু যিবিলাকে গুৱাহাটীৰ হয় বা অসমৰ হয় সেইবিলাকৰ কাৰণে ৱেবছাইটটো হৈছে rrbguwahati.gov.in। এইটো হৈছে গুৱাহাটীৰ অফিচিয়েল ৱেবছাইট। আপোনালোকে এই ৱেবছাইটটোত এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল, আজি ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব।